মোবাইল এটাত ৰেকৰ্ডিং ষ্টুডিঅ'ৰ দৰে কেনেকৈ গান ৰেকৰ্ড কৰিব আৰু আপোনালোকক ইয়াৰ বাবে কি কি দৰকাৰ হ'ব সেই বিষয়ে আজি সবিশেষ আলোচনা কৰিম। আহক পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। পোনপ্ৰথমে আপুনি নিজৰ মোবাইলত প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰটোত খুলিব। খোলাৰ পিছত ইভলিউশ্যন চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ প্ৰথমৰ পৰা 2 নম্বৰটো যিটো আছে অডিঅ' ইভলিউশ্যন মোবাইল ষ্টুডিঅ' তাত যাব। যোৱাৰ পিছত ইতিমধ্যে মোৰ তাত ইনষ্টল কৰা আছে, সেইকাৰণে এইটো মোৰ তাত অ'পেন বুলি আহিছে, আপোনালোকৰ তাত ইনষ্টল বুলি আহিব। ইনষ্টলটো কৰি ল'ব। কৰি লোৱাৰ পিছত এপ্লিকেশ্যনটো খোলাৰ পিছত এনেকুৱা দেখা হ'ব আপোনাৰ দেখাত। তাৰপিছত আপুনি অ'কে টিপি দিব। টিপি দিয়াৰ লগে লগে কাৰ্চিন দেখুওৱা জেগাত ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যাব। মই এটা গান গাই দেখুৱাই দিছোঁ, চাওক। ইয়াত ৰেকৰ্ডিংটো ষ্টপ কৰিব। কাৰ্চিনেৰে দেখুওৱা ওপৰৰ ৰঙা অংশখিনিত অৰ্থাৎ ৰেকৰ্ডিংটোত জোৰকৈ প্ৰেছ কৰি ধৰিব বা হোল্ড কৰি ধৰিব, তেতিয়া এখন চাৰ্ট আপোনালোকক দেখা দিব। তাৰপিছত নৰ্মেলাইজ অপশ্যনটোত যাব। এতিয়া ওপৰৰ স্প্লিট অপশ্যনটোত যাওক। তাৰপিছত আৰু বেড ফ্ৰিকুৱেঞ্চিজবোৰ কাটি স্প্লিট কৰি ইয়াত দেখুওৱাৰ নিচিনাকৈ ৰিমুভ কৰি দিব। তাৰপিছত এনেকৈ গোটেই ৰেকৰ্ডিং ক্লিপটোৰ পৰা বেড ফ্ৰিকুৱেঞ্চিজবোৰ স্প্লিট কৰি লৈ ৰিমুভ অপশ্যনটোত যাব। এতিয়া আপুনি ৰিমুভ অপশ্যনটোত যাওক। ৰিমুভ অপশ্যনটোত যোৱাৰ পিছত যিখিনি আপুনি স্প্লিট কৰিলে সেইখিনি এফালৰ পৰা ৰিমুভ কৰি আহি থাকক। এতিয়া আপুনি ৰিমুভ কৰা হোৱাৰ পিছত ওপৰৰ বাৰডালৰ পৰা লুপ অপশ্যনটো বাছি লওক আৰু ৰেকৰ্ডিং ক্লিপটো স্ক্ৰীনত দেখুওৱাৰ নিচিনাকৈ বান্ধি লওক। ট্ৰেক 1 যিখন চাৰ্ট ওলাই আছে FX গাৰ্ড ছিলেক্ট কৰক। ট্ৰেক 1ত দেখি থকা FX গাৰ্ড ছিলেক্ট কৰক। এতিয়া আপুনি নিজেই শুনি শব্দবোৰ নিজৰ হিচাপত মিলাই ল'বলৈ চেষ্টা কৰিব। মই কাৰ্চিনেৰে দেখাই গৈ আছোঁ, সেইখিনি আপুনি নিজেই চেষ্টা কৰিব। হয়, যিহেতু শব্দৰ ৰুচিটো সকলোৰে বেলেগ বেলেগ, আপুনি নিজৰ হিচাপত সুন্দৰকৈ মিলাই ল'ব পাৰিব। ইয়াতে যিকোনো এটা নাম দিয়ক প্ৰজেক্টটোৰ। মই থ'লোঁ ইয়াত P2। তাৰপিছত মনত গ'লোঁ, মিউজিক ফোল্ডাৰ ছিলেক্ট কৰি অ'কে কৰি দিলোঁ। এতিয়া আমাৰ ৰেকৰ্ডিং সম্পূৰ্ণ হৈছে। তাৰপিছত এতিয়া আহকচোন আমি শুনো গানটো কেনেকুৱা হ'ল। আগলি বতাহে সৰালে চুপহি, কাজলি জপা দুচকুৰ পতাত, ধেমালি চলেৰে কৰে নতি পচি। তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টো ইমানলৈকে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।